এইখনতে আচলতে মই কেতিয়াবা বাবা কিবা এটা কৈ দিয়ক হালিয়ালি গাঁৱৰ বিষয়ে। আমাৰ হালিয়ালি গাঁও বিষয়টো হৈছে আমাৰ পূৰ্বপুৰুষৰ পৰা এইখিনি হালিয়ালি গাঁও প্ৰথম বুধবাৰে বছৰেকত আমি পতা হয়। ফাগুনৰ প্ৰথম বুধবাৰ এইখিনিত আমাৰ ফেষ্টিভেলে নহয়, আমাৰ এইটো ধৰ্মীয় আমাৰ আমি এইখিনিকে আমি উৎসৱটো পাতি লগতে আমাৰ ইয়াতে সন্মানীয় ব্যক্তি এজনক আমি মাতি আমাৰ এই আমলগ্যত যিটো দান হিচা এই আমলগ্যটো আমি কৰোঁ। এই আমলগ্যটো আমাৰ সদ্যহতে কথাৰ মাজতে আপং ওলাইছে দেই। কথাৰ মাজতে আমাৰ আপং ওলাইছে। বহুতখিনি নাচিলোঁ, হাল বালোঁ, সুৰ মাৰিলোঁ, মই ধৰি লৈছোঁ আৰু আমি পৰ আপং বুলি কয়। এই লগ্যটো আমাৰ বিশেষকৈ টোটেল ইয়াতে আমাৰ মিচিঙত দুৱালত আমাৰ আলি কাকে তালাপ আম এইখিনি আমাৰ আৰু এইখিনি আমাৰ 5 দিনলৈকে আমি গেনা কৰিবলগীয়া হয়। 5 দিনত যেতিয়া আমাৰ লিলেন বুলি কয়, এই লিলেনৰ পাছতেহে আমি যেতিয়া এইটো গজালি মেলিব ফুলি ওলাব, এই তেতিয়া আমি 5 দিন সময় লাগে। 5 দিন সময় এই যেতিয়ালৈকে ফুলি গজালি নোলায় তেতিয়ালৈকে আমি গেনা কৰি থাকোঁ। এই গেনা কৰি থাকি আমি দেওবাৰ যিটো আমি দেওবাৰ পৰে এতিয়া বুধবাৰ আৰু দেওবাৰে আমি এই আলিয়ালি গাঁৱৰ লিলেন পাতিমগৈ। তেতিয়া এই পথাৰত যিটো আমি ইছিলোঁ এই ধৰ্মীয় আমাৰ এইখিনি কাম কৰিলে এইখিনি আমি এইদিনা আমি ভালকৈ চোৱা চিতা মেলি ধুনীয়াকৈ মানে ঈশ্বৰলৈকে যিটো ঈশ্বৰলৈকে আমি দনিপল বুলি কওঁ, দনিপললৈকে আমি এইখিনি আমি গঠাই দিওঁ। এইখিনিয়ে আৰু আমি বিশেষকৈ ইমানখিনি নাজানো। আমাৰ আলিয়াৰ বিষয়ত মানে বহুতখিনি গাইড আছে। আমাৰ বুঢ়া নেতা টকা নেতা একেলগে ভালকৈ জানে, কিন্তু মোৰ যিটো জনাখিনি যিটো পাৰোঁ এইখিনি মই আলিয়ালি গাঁও এয়াই আৰু কি দেখুৱাম আৰু চাওঁ কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই যাম।